হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। মই পপিষ্ণা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি আপোনালোকক মই শুৱালকুছি ৰাসৰ দ্বিতীয়টো ভিডিঅ' দেখুৱাবলৈ গৈ আছোঁ। আৰু আজিৰ ভিডিঅ'টোত বেছিভাগ থাকিব আমাৰ শুৱালকুছিৰ আনন্দ মেলাখন, আৰু নেক্সট থাকিব আমি ৰাসত কি কি খাইছিলোঁ সেইখিনিৰ ওপৰত। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰথমতেই আমি ৰাসত প্ৰথমেই আনন্দ মেলাখনত সোমাইছিলোঁ। আৰু ক'বলৈ গ'লে আনন্দ মেলাখনত সোমাই এনেকুৱা লাগে যেন চাৰিওফালে কেৱল লাইট আৰু পোহৰেই কেৱল পোহৰ। মানে চাৰিওফালে ইমান ধুনীয়া ধুনীয়া কালাৰফুল লাইটেৰে যে মানে সজাইছিল আনন্দ মেলাখন, কি ক'ব আৰু খুবেই ভাল লাগে চাই। চাওকচোন, চাৰিওফালে কেৱল বিভিন্ন কালাৰৰ লাইটেই লাইট। আৰু যিহেতু নামটোতেই আছে আনন্দ মেলা, গতিকে সকলোৱে মানে ইয়াতে আহি কেৱল আনন্দ কৰে। মানে চাৰিওফালে কেৱল সৰু ল'ৰা ছোৱালীৰেই চাবনে ডাঙৰৰেই চাব, চকৰি, বিভিন্ন ধৰণৰ ৰেল, বিভিন্ন ধৰণৰ খেলনাৰ কেৱল সামগ্ৰী, সকলো ইয়াতে আহি আনন্দয়ে লয়। সেইকাৰণে এইখিনিক চাগে আনন্দ মেলা বুলি কয়। আৰু তাৰপিছত আনন্দ মেলাৰ পৰা ওলাই আহিয়ে আমি প্ৰথমতেই খাইছিলোঁ ফুচকা। ৰাসত চাগে এনেকুৱা এদিনো নগ'ল য'ত দিনা আমি মানে ফুচকা খোৱা নাছিলোঁ। সদায়ে অকণমান হ'লেও ফুচকা খাইহে আহোঁ। আৰু যিসকলে ফুচকা খাই ভাল পায় তেওঁলোকে বাৰু কথাটো বুজিয়েই পাব, নে কি কয়। আৰু তাৰপিছত গৈ আমি মেইন ৰাসখনত সোমাইছিলোঁ, য'ত মানে মূৰ্তিসমূহ আছে ভগৱানৰ। আৰু তাত কিছু সময় চাই আমি ওলাই আহিছিলোঁ। ওলাই আহি ভাবিলোঁ এবাৰ খাদ্যৰ ঠাইখিনিলৈ যাওঁ। মানে ৰাসখনৰ এঠাইত মানে কেৱল হোটেল আৰু মানে চাৰিওফালে কেৱল খোৱা বস্তুৱে আছিল। গতিকে আমি তাত সোমায়েই প্ৰথমতে আমাৰ চকু পৰিল এই সৰু দোকানখনলৈ, য'ত মানুহজনে চিকেন পকোৰা ভাজি আছিল। গতিকে আমিও ভাবিলোঁ আমি প্ৰথমতে ইয়াৰেই জুতি লওঁ। আৰু চিকেন পকোৰাকেইটা খাবলৈ খুবেই টেষ্টি আছিল। তাৰপিছত আমি বস্ত্ৰ মেলালৈ গৈছিলোঁ, আৰু তাত এনেকুৱা ধুনীয়া নৃত্য চলি আছিল, আৰু আমি তাতে বহুত সময় এয়া নৃত্য উপভোগ কৰিলোঁ। সময় নৃত্য চাই ওলাই অহাৰ পিছত আমাৰ চকু পৰিল এইখন দোকানত, য'ত মানুহজনে গাহৰি পুৰি আছিল। গতিকে ভাবিলোঁ গাহৰি মাংস পোৰাৰো কিছু জুতি লোৱা যাওক। যিহেতু অকণমান ঠাণ্ডা পৰি আহিছে, গতিকে ঠাণ্ডাত এনেকুৱা পোৰা মাংসৰ জুতি লোৱাৰ মজাই বেলেগ। তাৰপিছত এনেদৰে বহু সময় ফুৰি চাকি আমাৰো ভাগৰ লাগিছিল আৰু ঘৰত যাবলৈ হৈছিল। কিন্তু আজি ঘৰত মাক কৈ আহিছিলোঁ যে আমাৰ কাৰণে ভাত নবনাবলৈ, গতিকে ইয়াতে আমি তাৰমানে কিবা অকণমান ভালকৈ খাই যাম। আৰু তেতিয়া 8টামান বাজিছিল, আৰু হোটেলবিলাকত যে এনেকুৱা মানুহ ভৰ্তি হৈছিল নহয়, ক'তো বহি খাবলৈ জেগাই নাছিল। সেইকাৰণে আমি ভাবিলোঁ এনেদৰে থিয় হৈ ইয়াতে বিৰিয়ানীকে খাই যাওঁ। আৰু এয়া মানুহজনক আমি বিৰিয়ানী দিবলৈ কৈছিলোঁ, আৰু তেওঁ এনেদৰে ধুনীয়াকৈ আমাক বিৰিয়ানী সাজি দি আছিল। আৰু বিৰিয়ানীখিনি খাবলৈ খুবেই টেষ্টি আছিল। আৰু একেবাৰে শেষত বা আৰু মই খাইছিলোঁ এখন মিঠা পান, আৰু সেইখিনি খায়েই আমি আমাৰ ঘৰমুৱা হৈছিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ পুনৰ এবাৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে ধন্যবাদ।